হ্যালো ভিউয়ার্স, ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। আশা কৰো আপোনালোকে সবাই ভালে আছে। তো বহুত দিন পিছত আমি এটা নিউ ভিডিঅ' আনিছো আপোনালোকৰ কাৰণে। সো এই ভিডিঅ'টো মেইনলি আপোনালোকৰ স্ক্ৰীনত দেখিবলৈ পাইছে যে DEE LPUP নিউ ৰিক্ৰুটমেণ্টৰ ওপৰত ভিত্তি কৰি আমি কিছুমান কথা আজি আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। ঠিক আছে, সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেইটামান পইণ্ট ৰাখিছো আপোনালোকৰ মানে যিবিলাক কমেণ্ট কৰিছে তাৰ ওপৰত ভিত্তি কৰি। সো এই কমেণ্ট বিলাকে আমি আজি স্ক্ৰীনত তুলি ধৰিছো আপোনালোকৰ কাৰণে। সো আপোনালোকে স্ক্ৰীনত চাই থাকিব। তো আজি আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে যে LPUP পোষ্ট নতুনকৈ কেতিয়া ওলাব। ফাৰ্ষ্ট আমাৰ কি হৈছে পইণ্টটো আপোনালোকে দেখিছে। 2 নম্বৰ, কিমান পোষ্ট LPUPৰ কাৰণে কেৱল দিয়া হ'ব। ঠিক আছে, 2 নম্বৰ পইণ্টটো বুজি পালে যে খালি কেৱল LPUPৰ কাৰণে কিমানটা পোষ্ট দিয়া হ'ব। GT-PGTৰ কথা কোৱা নাই, LPUPৰ কথা খালি কৈছো আমি কেৱল। 3 নম্বৰ, চিটেট পৰীক্ষাত কিমান মাৰ্কছ উঠাব লাগিব। ঠিক আছে, তো বৰ্তমান সময়ত আপোনালোকে দেখিছে যে যিমান দিন পাৰ হৈ আছে কি হৈ আছে মানে LPUPৰ ক্ষেত্ৰতো কি হৈ আছে, সবে যেহেতু আজিকালি BEd DLEd কৰি আছে, সেই ক্ষেত্ৰত কি আছে LPUPৰ ক্ষেত্ৰতো কিন্তু মানে বহুত কম্পিটিশ্যন বাঢ়ি গৈছে। তো সেই ক্ষেত্ৰত পৰৱৰ্তী সময়ত যেটো আপোনালোকে জানে ছেপ্টেম্বৰ মাহত হ'বলৈ যাই আছে চিটেট পৰীক্ষা। সো সেই ক্ষেত্ৰত আপোনালোকে কিমান মাৰ্কছ উঠাবলৈ লাগিব বা কিমান মাৰ্কছ থাকিলে আপোনালোকে নিজক সেফ বুলি ভাবিব পাৰিব, আজি এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম। তাৰপিছত ক'ত বেছি কাট অফ থাকে, ক'ত কম কাট অফ থাকে। ঠিক আছে, সেইটো আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তো এই ভিডিঅ'টো বনোৱাৰ মানে মেইন ৰিজনটো হৈছে যে আপোনালোকে ইতিমধ্যে দেখিছে এটা নোটিছ পাব্লিছ হৈছে। সো এই নোটিছত আপোনালোকে বহুতে দেখিছে যে 3 মাহৰ ভিতৰতো এটা কি হৈছে ডাটা দিয়াৰ কাৰণে কৈছে যে LPUPত কিমান পোষ্ট খালী আছে। ঠিক আছে, ইয়াৰ উপৰিতো আপোনালোকে যেতিয়া ফাৰ্ষ্ট কেবিনেট মিটিং হ'ল আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে কি হৈছে যে ভিডিঅ'ৰ জৰিয়তে কৈছে যে আমি 5 বছৰত 2 লাখ মানে পোষ্ট দিম বা তাতকৈ বেছি হ'ব পাৰে। ঠিক আছে, যেহেতু আমাৰ CM ছাৰে যিবিলাক কথা কয় তাতকৈ অলপ বেছি দিয়ে, 2 লাখ পোষ্ট দিয়াৰ কথা কৈছে। এতিয়া কথাটো হ'ল যে এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰো যে LPUPৰ ক্ষেত্ৰত কিমান পোষ্ট ওলাব। ঠিক আছে, ফাৰ্ষ্ট পইণ্টটো আপোনালোকে দেখিব যে LPUP পোষ্ট নতুনকৈ কেতিয়া ওলাব। ঠিক আছে, আপোনালোকে বহুতে কৈ আছে জুলাই। ঠিক আছে, তো ইমান জলদি নহয়, যেহেতু 3 মাহ টাইম দিয়া হৈছে, তো গোটেইবিলাক ডাটাবিলাক ল'ব লাগিব, ক'ত মানে ৰিটায়াৰমেণ্ট হ'ব মানুহ, এইবিলাক মানে ডাটাবিলাক বনাব লাগে, তো অলপ টাইম লাগিব। তো সেই ক্ষেত্ৰত মই ক'ব বিচাৰো যে আপোনালোকে চিটেট পৰীক্ষাটো হৈ যোৱাৰ পিছতে, মই আগতেও কৈছিলো মানে যেটো মই ভিডিঅ' বনাইছিলো, আপোনালোকে ধৰি ৰাখক অক্টোবৰ লাষ্ট টু নৱেম্বৰ এই সময়ৰ ভিতৰত আপোনালোকে নিউ ৰিক্ৰুটমেণ্টটো দেখিবলৈ পাব। ঠিক আছে, বা আমি আগৰ সময়তো দেখিছো বহুবিলাক ৰিক্ৰুটমেণ্ট বা যেটো পোষ্ট দিয়া হৈছিল এইটো জানুৱাৰী মাহতে বা ডিচেম্বৰ মাহতে দিয়া হৈছিল মেইনলি। তো সেই ক্ষেত্ৰত আমি ধৰি ৰাখিব পাৰো যে চিটেটটো হৈ যাৱাৰ পিছতেই মানে আমাৰ অক্টোবৰ লাষ্ট বা নৱেম্বৰৰ ফাৰ্ষ্টৰ ক্ষেত্ৰত আপোনালোকে LPUPৰ পোষ্ট দেখিবলৈ পাব। আশা কৰো আপোনালোকে ফাৰ্ষ্ট পইণ্টটো বুজি পালে। 2 নম্বৰ, কিমান পোষ্ট LPUPৰ কাৰণে কেৱল দিয়া হ'ব। খালি কেৱল LPUPৰ কাৰণে কিমান পোষ্ট দিয়া হ'ব। তো আপোনালোকে এপ্ৰক্স ধৰি ৰাখক যে 6000 প্লাছ আহিব। ঠিক আছে, যেহেতু বহুতবিলাক টিচাৰ 2027ত মানে কি হ'ব ৰিটায়াৰমেণ্ট হৈ যাব। সো এইবিলাকৰ পোষ্টবিলাকক কি আছে খালী হৈ থাকিব, তেতিয়া সিহঁতৰ কি কৰিব ফিল কৰিব লাগিব, যেহেতু এজন টিচাৰ গুচি যায় সেই ক্ষেত্ৰত বেলেগ টিচাৰ দিবলৈ লাগে। সো এই ক্ষেত্ৰত আৰু যেহেতু এটা নোটিছো পাব্লিছ হৈছে আপোনালোকে দেখিছে, সেই ক্ষেত্ৰত গোটেইবিলাক টিচাৰক যিবিলাক মানে মানে ৰিটায়াৰ্ড হৈ যাব এইবিলাকৰ জাগাত নতুন টিচাৰ দিয়াৰ ব্যৱস্থাটো গভৰ্ণমেণ্ট কৰিব। সো এই ক্ষেত্ৰত মই এপ্ৰক্স ধৰি ৰাখিছো যে 6000, ইয়াতকে বেছিও হ'ব পাৰে। ঠিক আছে, মানে যেটো মানে নেক্সট যেটো ৰিক্ৰুটমেণ্ট ওলাব তাৰ ক্ষেত্ৰত আমি কৈ আছো, বেলেগ আৰুতো ইয়াৰত ওলাব লাগে, বেছিকে ওলাব। তো মই কেৱল মাত্ৰ যেটো অক্টোবৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত পোষ্টটো ওলাব তাত কৈ আছো যে 6000 মান পোষ্ট ওলাব LPUPৰ ক্ষেত্ৰত। ঠিক আছে, বুজি পালে। তাৰপিছত 3 নম্বৰ পইণ্টটো, চিটেট পৰীক্ষাত কিমান মাৰ্কছ উঠাব লাগিব। এইটো এতিয়া মেইন ফেক্টৰ হৈ গৈছে। ঠিক আছে, যেহেতু আমাৰ আসাম গভৰ্ণমেণ্ট আসাম টেটটো নহয়, সেই ক্ষেত্ৰত কি হয় চিটেটৰ ওপৰত ভিত্তি কৰি যিবিলাকে বেছিকে মাৰ্ক আনে সিহঁতে কিন্তু চাকৰি পাবলৈ সক্ষম হয়।
কিন্তু কথাটো হ'ল যে বেছি মাৰ্ক থাকিও বহুতে চাকৰি কিন্তু পোৱা নাই ৪৫০০ৰ ক্ষেত্ৰত বা ৫৫৫০টা পোষ্টৰ ক্ষেত্ৰত। তো এইটোৰ মেইন ৰিজনটো হৈছে সিহঁতে ছাবজেক্টটো চুজ কৰিব পৰা নাই। কোনোবাই কি হৈছে বিএড কৰিছে, বিএড কৰাৰ পিছতে সিহঁতে কি কৰিছে আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত যেতিয়া এপ্লাই কৰিছে ছায়েন্স ষ্ট্ৰীমৰ আছে ভাবা সিহঁতে বিএড কৰিছে ছায়েন্স ষ্ট্ৰীমৰ এজন ষ্টুডেণ্ট হয় সিহঁতে কি কৰিছে ভাবা ইউপিৰ ক্ষেত্ৰত যেতিয়া আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত এপ্লাই কৰিছে সিহঁতে কি কৰিছে ছ'চিয়েল ছায়েন্স দি এক্সাম পাছ কৰিছে কিন্তু সিহঁতক কি কৰিব লাগিছিল কি মানে সিহঁতৰ মেথ আৰু ছায়েন্সটো থাকিব লাগিছিল সেইটো সিহঁতে নাজানে চেম কমাৰ্চৰ ক্ষেত্ৰতো বহুতে কি কৰিছে সিহঁতে মানে কমাৰ্চ বেকগ্ৰাউণ্ডটো বহুত মানে কনফিউজিং ক্ৰিয়েট কৰিছে বহুতে ভাবি আছে যে আমি ছ'চিয়েলটো ল'ম নে ছায়েন্স আৰু মেথটো ল'ম চ' মই আপোনালোকক ক'ব বিচাৰোঁ যিবিলাক কেণ্ডিডেটে বিএড কৰিছে যদি আপোনালোকৰ কমাৰ্চ ষ্ট্ৰীম থাকে সেই ক্ষেত্ৰত আপোনালোকে ছ'চিয়েল ছায়েন্সটো ল'ব লাগিব ঠিক আছে ছায়েন্সটো ল'ব নোৱাৰে আপোনালোকে ইউপিৰ ক্ষেত্ৰত ছ'চিয়েল ছায়েন্সটো মানে মানে কি হৈছে সেইটো লৈ কেনে পৰীক্ষা পাছ কৰিব লাগিব চিটেটৰ ক্ষেত্ৰত এতিয়া কথাটো হ'ল যে কিমান মাৰ্কছ উঠাব লাগিব যেহেতু আপোনালোকে দেখিছে ৪৫০০ৰ ক্ষেত্ৰত ইমান কম্পিটিশ্যন গৈছে বহুত কম্পিটিশ্যন গৈছে সেই ক্ষেত্ৰত এলপিৰ ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰোঁ যে কি আছে যদি আপোনালোকে এছামিজ মিডিয়াম হয় ৰিজাৰ্ভেশ্যন বাদ দি ইউআৰৰ ক্ষেত্ৰত কৈ আছোঁ এছামিজ মিডিয়াম যদি হয় ইউআৰৰ ক্ষেত্ৰত আপোনালোকে কিন্তু কি কৰিব লাগিব 66 থাকিলে নিজক ছেফ বুলি ভাবিব পাৰে আৰু বাকী ৰিজাৰ্ভেশ্যন যিবিলাক আছে অ'বিচি এছটি এছচি এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে 63 64 থাকে আপোনালোকে আৰামছে নেক্সট যিটো ৰিক্ৰুটমেণ্ট ওলাইছে তাতে চান্স পাই যাব বুজি পালে আৰু ইউপিৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ ইউপিতটো বহুত যেহেতু আপোনালোকে জানে আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত এছামিজ মিডিয়াম বহুত কম্পিটিশ্যন হয় চ' আপোনালোকে দেখিছে বঙাইগাঁও বৰপেটা কামৰূপ গোটেইবিলাকত কেনেকৈ কাট অফ গৈছে জানা 66 to 68 ঠিক আছে ইউপিৰ ক্ষেত্ৰত কৈ আছোঁ চ' সেই ক্ষেত্ৰত পৰৱৰ্তী সময়ত যিটো নিউ ৰিক্ৰুটমেণ্ট ওলাব তাতেও কিন্তু বহুত কম্পিটিশ্যন হ'ব চ' আপোনালোকে যদি 66 to 68 থাকে আপোনালোকে আৰামছে চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰত আপোনালোকে যদি 63 to 64 থাকে আপোনালোকে আৰামছে পাই যাব আৰামছে আৰু কোনোবাই যদি বাৰাক ভেলীত চাকৰি কৰিব বিচাৰে বা কিবা যদি কনফিউজনত আছে আপোনালোকে মোৰ কমেণ্টত কমেণ্ট কৰি দিব মই আৰামছে আপোনালোকে কৈ দিম যে কেনেকৈ প্ৰচেছত কি হয় আপোনালোক কিমান মাৰ্কছ থাকিব লাগিব আৰু মোৰ এটা গ্ৰুপো আছে আপোনালোকে মই লিংকটো এড কৰি দিম আপোনালোকে তেতিয়া বুজিবলৈ পাব ঠিক আছে বুজি পালে চিটেট পৰীক্ষাত কিমান মাৰ্কছ উঠাব লাগিব আপোনালোকে ধৰি ৰাখক যে আমাৰ 105 to 110ৰ ভিতৰত আপোনালোকে যদি মাৰ্কছ স্ক'ৰ কৰিব পাৰে এছামিজ মিডিয়ামৰ ক্ষেত্ৰত কৈ আছোঁ এছামিজ হিন্দীৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত কিন্তু আপোনালোকে আৰামছে চাকৰিটো পাই যাব পৰৱৰ্তী সময়ত যিটো আছে আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰত আপোনালোকে যদি 99 to 102ৰ ভিতৰত থাকে এলপিৰ ক্ষেত্ৰত আপোনালোকে চাকৰি পাব আৰু ইউপিৰ ক্ষেত্ৰত অলপ আপোনালোকে 105 to 106 মাৰ্ক কেৰি কৰিব লাগিব চিটেটৰ ঠিক আছে বুজি পালে আশা কৰোঁ আপোনালোকে বুজি আছে কিবা কনফিউজন থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিব 4 নম্বৰ পইণ্টটো হৈছে যে ক'ত বেছি কাট অফ থাকে ক'ত কম কাট অফ থাকে তো এতিয়া এইটো কথাটো হ'ল যে আমি মেইনলি আগৰ পৰা যিটো মানে চলি আছে তাত আমি দেখিছোঁ যে কাট অফটো মেইনলি এছামিজ মিডিয়ামৰ ক্ষেত্ৰত কিন্তু বহুত যায় ঠিক আছে এছামিজ মিডিয়ামৰ ক্ষেত্ৰত কিন্তু বহুত কাট অফ যায় ঠিক আছে বুজি পালে আৰু কম কাট অফটো যায় আপোনালোকে দেখিব যিটো আপোনালোকৰ বেংগলী যিটো থাকে কম বুলিও নকওঁ আমি আজিকালিতো কম ক'তও ক'ব নোৱাৰোঁ তাতে মানে য'তে যাব আপোনালোক কম্পিটিশ্যন দেখিবলৈ পাব চ' বেংগলী মিডিয়ামৰ ক্ষেত্ৰত মানে 1-2 মাৰ্কছৰ কিবা ডিফাৰেঞ্চ থাকে ঠিক আছে এই ক্ষেত্ৰত যদি কোনোবাই বাৰাক ভেলীৰ ক্ষেত্ৰত কিবা এপ্লাই কৰিব মানে যিটো নেক্সট ৰিক্ৰুটমেণ্ট ওলাব বাৰাক ভেলীৰ ক্ষেত্ৰত যদি কিবা ডাউট থাকে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব মই আৰামছে কৈ দিম তাৰ উপৰিও এছামিজ মিডিয়ামৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কৈ দিব যে যেতিয়া পোষ্টটো আহিব দিয়ক যেতিয়া আহিব আপোনালোকে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম যে কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব ঠিক আছে আৰু তাত মই ডিটেইল কৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম যেহেতু এতিয়া আমি খালি কি কৰি আছোঁ পৰৱৰ্তী সময়ত কিমান পোষ্ট আহি আছে এইটো একটা আমি এপ্ৰক্স বুলি ধৰি কেনে আপোনালোকক কৈ আছোঁ ঠিক আছে আৰু আপোনালোকৰ মই ক'ব বিচাৰোঁ যে যিসকল কেণ্ডিডেট ডিএলএড বিএড কৰি আছে আপোনালোকে ভালকৈ কৰক চিটেট পৰীক্ষাটো দিয়ক আপোনালোকে চাকৰিটো আৰামছে
পাই যাব কিবা ডাউট থাকিলে আপোনালোকে কমেন্ট বক্সত লিখিব আজিৰ কাৰণে ইমানে লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব